নির্বাচন আহি আছে যে আমাৰ বাউখুংগ্ৰী হিচাপে বাউখুংগ্ৰী ব্লক হিচাপে যথেষ্ট ষ্ট্ৰং হৈ গ'ল আমাৰ কংগ্ৰেছ কমিটি। আজি আমি ইউথ কমিটি আৰু NSY গঠন কৰিছোঁ। আমাৰ মোটামুটি মহিলাটো আছে আৰু বাকী আমাৰ যথেষ্ট এৱাৰনেছ পলিটিকেল এৱাৰনেছ চলি আছে আমাৰ মানে বাউখুংগ্ৰী সমষ্টিত। তো এবাৰ ইয়াত আমাৰ কংগ্ৰেছ আৰামছে আহি যাব, কোনো চিন্তা নাই, কংগ্ৰেছ আহিবই। কাৰণ মানে এজন মানুহ ইয়াতে 20 বছৰ ধৰি যিখি কাম কৰি আছে কিন্তু কাম কৰিব পৰা নাই। 20 বছৰ ধৰি আছে মানুহটো কিন্তু কাম কৰিব পৰা নাই। বৰংচ টাউনৰ সন্মুখত যিকেইখন গাঁও আছে তাৰে ৰাস্তা হোৱা নাই। আপোনালোকে আহি চাব পাৰিব, আদাবাৰী, এফালে জয়পুৰ, বাটাবাৰী, এইখিনি ৰাস্তা হোৱা নাই। তো আৰু দূৰৰ কথা কি ক'ম, ৰাস্তা নাই হোৱা, কাম কৰা নাই। কোনো এটা বজাৰ, কোনো এটা ৰাস্তা, কোনো এটা মানে কমিউনিটি হল একোৱেই নাই। 20 বছৰ কি কৰিলে? সেইকাৰণে ৰাইজে এতিয়া মানে বুজিছে, ৰাইজে এতিয়া আমাক দলে বলে সমৰ্থন কৰিছে। আপোনালোকে দেখা পাব ইয়াত 4-5টা মানে পাৰ্টি আহিছে, কিন্তু জানে চবে ইয়াত মানে ডেমোগ্ৰাফিক চবেই জানে কোনে কাক ভোট দিব নিদিব। আৰু স্পেচিয়েলি কাম যে হোৱা নাই, মানুহ যে চবে মানে বেয়া পাই আছে এই দুটা BPF UPPL ৰিজনেল পাৰ্টি। তো অল্টাৰনেটিভ এবাৰ আমি আহিছোঁ, সেইকাৰণে যথেষ্ট আমাৰ অহাৰ সম্ভাৱনাটো বেছি। আৰু আমাৰ ফাইট হ'ব BPF লগত। কিন্তু BPFৰ যি কেণ্ডিডেট হ'ব আমি শুনিছোঁ চিটিং MCLA তেখেতে কাম কৰিব নোৱাৰে, এতিয়া সোমাবও নোৱাৰে, কি কাম কৰিব? মানুহ ভাল নাপায় এতিয়া তাক। সেইকাৰণে আমাৰ মুছলমান এৰিয়াত হওক, গাৰো এৰিয়াত হওক, ৰাভা এৰিয়াত হওক, ৰাজবংশী এৰিয়াত হওক, বৰংচ বড়ো এৰিয়াত হওক, মোকে মানে আমাকে বেছি ৰেছপন্স দি আছে, মানুহ আমাক বেছি ভাল পাই আছে। মানে ভাল লক্ষণ আমাৰ কাৰণে, ভাল লক্ষণ। আমি মোটামুটি বেলেগতো নাজানো, কিন্তু বাউখুংগ্ৰী হিচাপে ST ৰিজাৰ্ভ তাত নিশ্চয় আমাৰ আহিবই, দেখা পাব। আৰু লাহে লাহে আমি গৰম কৰি যাম। প্ৰথমে আমি মানে ভিতৰৰ কাম কৰি আছোঁ, লাহে লাহে আমি মানে বাহিৰত আহিম। আমাৰ মোটামুটি 30জনীয়া কমিটি গঠন কৰা হ'ল। অমীৰ বসুমতাৰী তেখেতে আপচুত কাম কৰিছিল আগতে, আৰু বিনোদ ৰাভা তেখেতেও NSY প্ৰেচিডেণ্ট কৰা হ'ল। তেখেতেও আগতে ৰাভা ছাত্ৰ সংগঠনৰ লগত কাম কৰিছিল। চবে মানে টেলেণ্টেড, ভাল মানে আমাৰ মানুহবিলাক। তো নিশ্চয় আহি থকা টাইমত দেখা পাব আমাৰ কাম কাজবিলাক। কেণ্ডিডেট আপুনি হ'ব নেকি? কেণ্ডিডেট স্পেচিয়েলি 3জন আছে আমাৰ দাবিদাৰ। তো তাৰে মই এজন হয়, আৰু 2জন আছে, এজন বাইদেউ, তেখেতসকলেও কাম কৰি আছে ফিল্ডত। তো ময়ো কাম কৰি আছোঁ, আৰু আশা কৰোঁ দলে যদি মোক দিয়ে নিশ্চয় মানে